আমাৰ ঘৰৰ ওচৰৰ ছোৱালী তাই আমাৰ চকুৰ আগতে ডাঙৰ হৈছে। গতিকে আপুনি এতিয়া ইয়াতে খেতি বাতি কৰে আৰু হয় ডাঙৰ আমাতকৈ গোটেইকেইজনতকৈ ডাঙৰ হয় আৰু বৌ হয়। হাই বন্ধু বান্ধৱী, আশা কৰোঁ সকলো ভালে আছে। আজি আমি যাম মিষ্টাৰহঁতৰ ঘৰলৈ, তাত এখন কাম আছে। এয়া আমি গোটেইকেইজনে যাব ওলাইছোঁ। এয়া আমি গোটেইকেইজন ওলাইছোঁ যাব। হাই বন্ধু বান্ধৱীসকল, এয়া আমি আহি পালোঁ মিষ্টাৰহঁতৰ গাঁৱৰ ঘৰত। এয়া আমি এতিয়া সোমাই যাম আৰু যাই কিনে আমি কাজ ঘৰত যাম। এয়া আমি এতিয়া আহি আছোঁ। আমি ইয়াতে গোটেইকেইজনে বহি আছোঁ আৰু মোৰ গাঁৱৰ মাৰ ঘৰৰ ওচৰত এয়া বৌহঁত আহিছে। আমাৰ ঘৰৰ ওচৰৰ ছোৱালী তাই আমাৰ চকুৰ আগতে ডাঙৰ হৈছে। গতিকে আপোনালোকে চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব। এয়া আমাৰ আৰু আগবাঢ়ি যাওক তাই। এয়া আমাৰ আশীৰ্বাদ থাকিল তাৰ ওপৰত। ঠিক আছে, আপোনালোকে শুনিলে নিশ্চয় ভিডিঅ'বিলাক চাব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, যাতে মই সোনকালে আগবাঢ়ি যাব পাৰোঁ। এইকেইটা হৈছে আমাৰ ঘৰৰ ছোৱালী, এই 4জনী। তোমাৰ নাম কি? তোমাৰ নাম? তোমাৰ নাম কি? আৰু তোমাৰ নাম? আৰু বাবু ইফালে হা, এইটো ভাগিন হয়। কি নাম তোমাৰ? আৰু এইটো হৈছে আমাৰ কোন হ'ব? এইটো দাৰা সিং আমাৰ ঘৰতে থাকে। দাৰা সিং আমাৰ আজি গান গাই শুনাব দেই, এটা হয়নে নহয়? হাই বন্ধু বান্ধৱীসকল, এইখনে আমাৰ মিষ্টাৰৰ গাঁৱৰ ঘৰ। এইটো মিষ্টাৰৰ সৰু মাজু ভাইটি এয়া বনাই আছে, আৰু ইফালে এই সৰুটোৰ ইফালে বনাইছে। চব বেলেগ বেলেগ কিন্তু একেলগে থাকে গোটেইকেইজনে, বাহিৰত থাকে, সেইকাৰণে এতিয়া এনেকৈ বনাইছে আৰু। এইটো মোকে কৈছোঁ আৰু এইটো আমাৰ খুৰী দেও। চাওক, আমাৰ ধানবিলাক দেখাই দিছোঁ ধুনীয়াকৈ। এয়া কি ধুনীয়াকৈ পকি গৈছে, একদম সোণালী 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 হৈ গৈছে। এয়া চাওক কিমান দূৰৰ পৰা আছে, চাওক এইবিলাক। চাওক কিমান ধান হৈছে, মোৰ হাজবেণ্ড একদম তল পৰি গৈছে। কি ধুনীয়া ধান হৈছে চাওকচোন। কোৱা, তুমি কোৱা, কি কোৱা? ধান ভাল হৈছে, ধান খেতি আৰু পকিব ধৰিছে এতিয়া ধানবিলাক। আজিকালি আমিতো খেতি কৰিব নাহোঁ, মোৰ দাদাই কৰিছে এইবিলাক খেতি। ধুনীয়া ধান হৈছে ন? ভাল ধান হৈছে। যিহেতু এতিয়া আদা, নহৰু, জলকীয়া এইবিলাকৰ খেতি কৰাৰ সময় আহি আছে, সেইকাৰণে এইবিলাক মাটি চব ধুনীয়াকৈ কৰি থৈ দিছে। এই ৰাস্তা চাওক কি ধুনীয়া, দীঘলীয়া ৰাস্তা। এই চাওক কি ধুনীয়াকৈ কৰিছে চাওকচোন। ইয়াতে কি কি খেতি কৰে? আমাৰ এইখিনি ওখ মাটি হয়, বিশিষ্ট কৰা যায়। এতিয়া এইখিনি পানীলাও খেতি আছে, আপোনালোকে চাওক ধুনীয়া পানীলাও আছে। ইয়াৰ আগৰ ফালে আৰু মূলা খেতি আছে, লাই শাক আছে, আৰু ইয়াত যে কচু খেতি কৰে বৰ্তমান। এইবিলাক খেতি কোনে কৰিছে? এইবিলাক খেতি একচুৱেলি মোৰ দাদাই কৰিছে। আমিতো চব বাহিৰতে থাকোঁ। আমাৰ ভাইটি দুজনো আছে বাহিৰতে থকা, মোৰ দাদা থকা ইয়াত খেতি কৰে। দাদা খেতিয়ক হয়। এইবিলাক লাও খেতি কৰিছে, পানীলাও আধা বিঘামান মাটি পানীলাও খেতি কৰিছে। আৰু আগত এইবিলাক লাই শাক আছে, মূলা শাক আছে। আৰু আমাৰ এইখিনি ঠাইত কঁঠাল, কল, জাম গছ, বাঁহ, বেত গোটেইখিনিয়ে পোৱা যায় আমাৰ এইখিনি একেলগে। বোলে হালধি খেতি আছে, হালধি আছে, আদা, এইবিলাক হালধি, আদা। এখন মানে খেতিয়কৰ ঘৰ, সম্পূৰ্ণ মানে খেতিয়কৰ ঘৰ। খেতিয়কৰ ঘৰ এখনত যিখিনি মানে বস্তু পায়, মানে এওঁলোকৰ ঘৰত গোটেইখিনি বস্তুৱে পোৱা যায়। আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ, ধুনীয়া বস্তু একদম। আৰু এওঁ ইয়াতে খেতি কৰিয়ে ডাঙৰ হৈ গৈছে, হয়নে নহয়?
এইগিলা লাই শাক মূলা শাক তুমি আগতে ক'ত ৰঙালাও খেতি গছ, কৰিছিলা এইবিলাকতে খেতি কৰিছিলোঁ এইগিলা আমাৰ অসম মাটি আৰু আমাৰ ইয়াত জলসিঞ্চনৰ সুবিধা নাই ওচৰতে নদী আছে মেচিনেদি নদীৰ পৰা পানী আনি দিব লাগে চাওকচোন কিমান ধুনীয়া চৰকাৰীভাৱে আমাৰ জলসিঞ্চনৰ সুবিধা নাই এই এলেকাটোত কাৰোৱে নাই এয়া চাওক বগলীৰ জাক আহিছে ইয়াতে এয়া এইবিলাক বগলী এয়া দেখিছে আপোনালোকক আৰু এটা বস্তু দেখাম চাই ল'ব এইটো মানে এইটো কি হয় আপোনালোকে জানানে এইটো হৈছে নজৰ নালাগে এইটো দিলে নজৰ নালাগে এয়া চাওক নজৰ নালাগে আৰু কি হয় এইটো দিলে নজৰ নালাগে আৰু মানুহৰ চকুটো মানে নজৰ তাতে যাব আৰু ফলত নাযায় আৰু তাৰ বিনিময়ত ফলটো বেয়া নহয় নজৰ নালাগে সেয়াই আৰু সেনেকুৱা আমাৰ ওচৰৰ ইয়াতে খেতি কৰা এজন দাদা আছে তেওঁৰ লগত অকণমান চিনাকি কৰি দিওঁ আৰু লগতে কি খেতি কৰে আৰু কি সমস্যা গোটেইখিনি ক'ব তেওঁ বলকচোন তেওঁৰ লগত অকণমান কথা পাতোঁ আপুনি এতিয়া ইয়াতে খেতি বাতি কৰে আৰু হয় মই ইয়াতে খেতি বাতি কৰোঁ হয় খেতি বাতি কৰিলে কি হ'ব আৰু খেতি বাতি কৰিলে তাৰমানে ধৰ আমি ইয়াতে শালি খেতি কৰিছোঁ শালি খেতি কৰাৰ বাবদ এতিয়া পানী দুনিৰ বহুত মানে সমস্যাৰ অসুবিধা হয় গতিকে তাৰমানে ধৰ চৰকাৰৰ বিভাগে যদি বৰিং চৰিং যদি হয় বোলে পানীৰ নামত যদি ধৰ চৰকাৰে যদি সা সুবিধা দিয়ে তেতিয়াহ'লে আমাৰ কৰিবলৈ বৰ সুবিধা হয় তাৰমানে যিহেতু আমি এটা আৰু এইখিনিৰ কাৰণে ঘৰখন চলি আছে হয় খেতিৰ কাৰণে ঘৰ সংসাৰখন চলি আছে কিন্তু আমি বৰষুণক ভৰসা কৰিহে খেতিটো কৰিব পাৰোঁ তাৰমানে এতিয়া তাৰমানে তিনিটা খেতি তাৰমানে এতিয়া শালি খেতি এতিয়া আমি ধৰ সৰিয়হৰ খেতি কৰিম এতিয়া তাৰমানে আকৌ বড়ো খেতি কৰিম তাৰমানে বৰষুণ দিলেহে তাৰমানে কৰিব পাৰোঁ তাৰমানে বৰষুণ দিলেহে তাৰমানে আমাৰ খেতিটো ফচলটো হয় এতিয়া কিছুমানে ধৰ কবি লগাব কিছুমানে ধৰ বেঙেনা লগাব কিছুমানে জলকীয়া লগাব কোনোবাই সৰিয়হ লগাব তাৰমানে পানীটো একদম বহুত অসুবিধা হয় চৰকাৰৰ ফালৰ পৰা যদি মোৰ যদি ইয়াতে যদি দি দিয়ে তাৰমানে বহুত সুবিধা অকণমান দি দিয়ে চৰকাৰৰ ফালৰ পৰা সুবিধা হয় ইয়াতে মানে প্ৰায় 100 ঘৰ মানুহৰ মাটি আছে ইয়াতে 100 ঘৰ মানুহে ধান খেতি কৰে যিকোনো খেতি কৰে ইয়াতে 1 নম্বৰ সমস্যা হৈছে পানী আমাৰ ইয়াত তাৰমানে বৰষুণক ভৰসা কৰিহে তাৰমানে খেতি বাতি কৰে ইয়াত যদি চৰকাৰীভাৱে চেলৰ তলৰ পৰা সুবিধা কৰি দিয়ে বা জলসিঞ্চনৰ কিবা এটা সুবিধা কৰি দিয়ে এডৰা মাটিতে 3টা খেতি কৰিব পাৰে এতিয়া বৰষুণক ভৰসা কৰি খালি খেতি কৰিছে পানী নাছিলে ধানটো ইমান ভাল হোৱা নাই বা যদি পানীৰ সুবিধা হ'লে ধান ভাল হ'লে তাৰপিছত আকৌ বড়ো খেতি কৰিলে হয় পানীৰ কাৰণে খেতিবিলাক ভাল হোৱা নাই আৰু এই ধান কাটি মেলি ইয়াতে ট্ৰেক্টৰে হাল বাই পেলাই আকৌ সৰিয়হ খেতি কৰিব সৰিয়হ খেতি কৰাৰ পিছত যদি এজাক বৰষুণ পৰে তেতিয়াহে সৰিয়হটো ভাল হয় তাৰ বিনিময়ত যদি আমি পানী দিব পাৰোঁ সুবিধা পাই খেতিয়কৰ মানে বহুত সা সুবিধা হয় আৰু এওঁলোকৰ এইটোৱে সমস্যা ইয়াতে পানীৰ সমস্যা বেলেগ আৰু একো সমস্যা নাই তাৰমানে চৰকাৰৰ ফালৰ পৰা যদি সুবিধাটো দিয়ে তেতিয়া সমস্যাটো দূৰ হ'ব আৰু এইখিনিয়ে এইটোৱে কৈছে এইখিনি ঠাইখিনিৰ নাম কি আছিল এইখিনি ঠাইৰ নাম হ'ল আপোনাৰ পূব জাবৰি গৈছে ঠিক আছে হ'ব দিয়ক এইবিলাক মৰমে লাগে কি মৰম লাগে চাওকচোন এইটো 3 দিন হৈছে 3 দিন বা আমাৰ চলি নামটো বা কি দিছে কি নাম এইটো নাম এইটো পদুমী বোলে পদুমী পদুমী তাৰমানে এইটো ডাঙৰ হ'লে চাবি আৰু আমাৰ চলিকেইটা কতে কিনকে আছে হে এইটোৱে মৰম বুজি গৈছে এইটো আমাৰ মেইন এইটো আমাৰ ঘৰৰ মেইন হয় ডাঙৰ আমাতকৈ গোটেইকেইজনতকৈ ডাঙৰ হয় আৰু বৌ হয় মোৰ এয়া সৰু যাৰ চেনেলটো যাতে আপোনালোকে ভাল পায় ছাবস্ক্ৰাইব কৰে শ্বেয়াৰ কৰে লাইক কৰে তাৰ কামনাৰে আৰু এইটো হৈছে মোৰ মিষ্টাৰৰ হেৰি খুৰী হয় নেকি সৰু খুৰী মই ইমান নাজানো এয়া একদম গাঁৱৰ মানুহ আৰু আমি সম্পূৰ্ণ গাঁৱলীয়া হয় গাঁৱত বাস কৰে এয়া